এতিয়া আমি খাব ওলাই আহিছোঁ গড়মূৰ সত্ৰ। মাজুলী এই সত্ৰটো হেৰি থাকে নেকি ট্ৰেফিক থাকিব ন। এতিয়া আমি গৈ আছোঁ গড়মূৰ সত্ৰ, গেটখন পালোঁ। অঁ গড়মূৰ সত্ৰ পালোহি, মাজুলী। পিন্ধি প্ৰৱেশ কৰিবা সত্ৰ পৰিচালক সমিতি নিৰ্দেশ মৰ্মে সুবিধাখন দি পিন্ধি যাব লাগে। এনেকৈ বহিয়াত দিয়া বুলি এই এনেকৈ আমি গড়মূৰ সত্ৰ পালোহি। মাহঁত গৈছে ভিতৰলৈ, মই যোৱা নাই ভিতৰলৈ, বাহিৰতে আছোঁ। এয়া বংশীগোপালদেৱৰ সংস্কৃত টোল গড়মূৰ সত্ৰৰ। এয়া সত্ৰৰ ভিতৰৰ পৰা মাহঁতি প্ৰসাদ আনিলে, তাকে আমি বাহিৰত ৰৈ খাইছোঁ গোটেইখিনিয়ে মিলি। গড়মূৰ সত্ৰৰ পৰা ওলাইছোঁ, এতিয়া আমি বেলেগ এফালে যাবলৈ লৈছোঁ, কমলাবাৰী সত্ৰ। এয়া কি নামঘৰ দৰিয়া গাঁও। মানুহে নাই ইয়াতে কমলাবাৰীত থকা আউনীআটী সত্ৰ। কেলে নিব নোৱাৰি নি? এইখিনি আউনীআটী সত্ৰৰ বাহিৰত এইবোৰ সৰু সৰু দোকান দিছে, তাতে এইবোৰ পোৱা যায়, কিতাপ পোৱা যায়, যিকোনো ফটো, চাকি ধূপো পোৱা যায়। আমি ইয়াৰ পৰাই ল'লোঁ। এখন আউনীআটী সত্ৰৰ দুৱাৰমুখৰ গেটখন, ইয়াত লিখা আছে শ্ৰী শ্ৰী আউনীআটী সত্ৰ। ইয়াত এইবোৰ ধুনীয়া ধুনীয়া বস্তু পোৱা যায়, চাবি, লকেট আৰু কিবাকিবি কাঠেৰে বনোৱা এইবোৰ বস্তু পোৱা যায়। তাৰপিছত আৰু এয়া সজাই থ'বলৈ ধুনীয়া ধুনীয়া বেগো আছে, কাছ আছে।
আমি এতিয়া ওলাই আহিলোঁ আউনীআটী সত্ৰৰ পৰা। এতিয়া আমি যাম দক্ষিণপাট সত্ৰলৈ। আৰু মই যিহেতু বিশেষকৈ ভিতৰত সোমোৱা নাই, বাহিৰতে আছোঁ। বিশেষ অসুবিধাৰ কাৰণে বাহিৰতে আছোঁ। মাহঁতে গৈছে, বাহিৰতে ফটো চটো মাৰিছোঁ আৰু যি পাৰিছোঁ আপোনালোকক দেখাইছোঁ। লগত থাকিব। এতিয়া আমি আহিছোঁ দক্ষিণপাট সত্ৰলৈ। খুব ধুনীয়া পৰিৱেশ, চাওকচোন আপোনালোকে। দুইফালে সেউজীয়া, ধানবোৰ খুব ভাল হৈছে। এইখিনি চাগে দ মাটি, সেইকাৰণে খুব ধুনীয়া ধান হৈছে ইয়াত। এইবোৰ শেৱালি হাঁহ নেকি? এইবোৰ ধান, এইবোৰ নহয়। এইবোৰ ধান তুমি অথনি কৈ আছিলা এইখিনি। মই কৈছো আকৌ মই এইবোৰ কথাই বন্তিয়ে কৈছে বুলি ভাবিছো। ধানবোৰ কথাকে নহয় বুলি কৈছে বুলি ভাবিছো। এলেঙনি পেলেঙনি কিবা বন বুলি কৈছে। মই এইটো কথাই কৈছিলোঁ আকৌ নহয় বুলি। এইফালে দক্ষিণপাট মাৰি থৈছে নাই? এইফালে গৈ আছে অলপ কাটিং নাই। গোটেই পৃথিৱীখন দূৰণি আহে। এইটো পোনতে হয় নামঘৰটো, কিন্তু এইফালে ঘূৰি গোৱাঘৰ এইটো পোনতে নামঘৰটো বুলি কিন্তু এইফালে ঘূৰি পকা লাগিব। দক্ষিণপাট সত্ৰ 54 এইফালে আকৌ 25 ইফালে 56 নহয় 55। এইখন 56 প্ৰথমখন 56 গড়মূৰ সত্ৰ। ব'লা গ'লে লৈ ব'লক। ভৰিয়াত ধুবলৈ এই ভিতৰত পাব ক'ৰবাত ভৰিয়াত ধুবলৈ। আমি এতিয়া আহিলোঁ দক্ষিণপাট সত্ৰলৈ। এতিয়া আৰু যাওঁ ঘৰ মই আলহী ঘৰত আছে সোমাবলৈ, তাতে সোমাই ভাত পানী খাই ঘৰলৈ যাম। আজিৰ দিনটো এনেদৰে পাৰ হ'ব। এতিয়া আমি আলহী ঘৰ পালোহি আৰু এওঁলোকৰ ঘৰটো চাংঘৰ হয়। আৰু যিহেতু মই আগতে চাংঘৰত উঠি পোৱা নাই, আজিয়ে প্ৰথম উঠিছোঁ। খুব ধুনীয়া এওঁলোকৰ ঘৰটো। আৰু এওঁলোকৰ বেলেগ মানে মাটিৰ ঘৰ থাকিলেও চাংঘৰটো থাকিবই লাগে বুলি কৈছে, যিহেতু তেওঁলোক মিচিং জনগোষ্ঠীৰ হয়। আৰু তেওঁলোকৰ মানে আলহী আহিলে চাহ আমি যেনেকৈ দিওঁ তেনেকৈ চাহ নহয়, তেওঁলোকে চাইমদ দিয়ে। আৰু আমি যিহেতু চাইমদ নাখাওঁ, সেইটো কাৰণে আমাৰ কাৰণে চাহ বাৰু বনাইছে। ইয়াত মানে তেওঁলোকৰ এটা ভাল, আমি আহিছোঁ বুলি মানে আলহী আহিছে বুলি তেওঁলোকৰ ওচৰৰ মানুহো আহিছে, মানে আমাক চাবলৈ বুলিয়ে মানে এইটো মানে ভাল পাইছোঁ। আৰু তেওঁলোকৰ মানুহবোৰো আহিছে, চবেই কথা বতৰা পাতিছে। এতিয়া আমি আলহী ঘৰৰ পৰা ওলাই ইয়াত ঢকুৱাখানা পাইছোঁহি। ইয়াতো অলপ ভিৰ আছে, পূজা পাতিছে ইয়াতো, সেইটো কাৰণে ভিৰ হৈছে। ঘিলামাৰা পূজা সেইটোৱে কৈছোঁ, বাছা গম হৈছে যাই আছোঁ। सर्वशक्ति समन्विते भयो प्रेताहिने देवी दुर्गे देवी नमस्ते सर्वनाथ देवी नाथ पौरुषान पुराणे सर्वशक्ति हरि देवी नारायण भक्ति अपना जाने अरे आज अमरासन तथा अंशु गुरुवस्तमान बगीबिल নহয় নহয় লাগি গৈছেগৈ না। সুকমল লিয়ে এখনৰ কথা কৈছিলে। সুকমল নতুনকৈ খুলিছে চাহ এটা সস্তা আকৌ ৰেষ্টুৰেণ্ট। কফিখন পাৰ হৈ বন্ধু সেইটো অকল হেৰি ফ্ৰাইড কি ফাষ্ট ফুড। ফাষ্ট ফুড
খোৱা বস্তু দেই ইয়াতে হেৰিয়ে